Good afternoon for all of you. আজি তোমালোকৰ ওচৰলৈ এটা নতুন বিজ্ঞা লৈ আহিছো। তোমালোকে দশমমান শ্ৰেণীৰ পাঠ্যক্ৰমত এটা বিজ্ঞা পঢ়া শুনা কৰিছা যে ধাতুৱে এচিডৰ লগত কেনেদৰে বিজ্ঞা সংঘটিত কৰে। এতিয়া আমি যেটো ৰিঅ্যাকশন কৰিবলৈ গৈছো, আমি যেটো ধাতু সিলেক্ট কৰিছো সেই ধাতুটো হৈছে কপাৰ। এটো হৈছে আমাৰ কপাৰ টাৰ্নিং। এই কপাৰ টাৰ্নিংটো আমি নাইট্ৰিক এচিডৰ লগত গ্ৰাহ নাইট্ৰিক এচিডৰ লগত বিজ্ঞা সংঘটিত কৰিবলৈ দিওঁতে ই কেনেকুৱা হয় আমি চাম। এয়া হৈছে আমাৰ কপাৰ টাৰ্নিং। এই কপাৰ টাৰ্নিংটো আমি কি কৰিলো, এই বিকাৰটোত আমি দিলো। এতিয়া এই কপাৰ টাৰ্নিংৰ লগত আমি কি কৰিলো, কনসেন্ট্ৰেটেড নাইট্ৰিক এচিড আমি অলপমান কনসেন্ট্ৰেটেড নাইট্ৰিক এচিডত এড কৰি দিলো। দেখিছো কনসেন্ট্ৰেটেড নাইট্ৰিক এচিড এড কৰি দিয়াৰ লগে লগে আমাৰ কি হৈছে, এইটো এটা মুগা বৰণীয় গ্যাস ওলাইছে, ৰেড ব্ৰাউন গ্যাস ওলাইছে, আৰু এটা কি হৈছে আমি তলত যদি চাওঁ আমি দেখা পাম কম্পাউণ্ড ফৰ্মেশন হৈছে। এতিয়া আমি বুজিবলৈ চেষ্টা কৰিম এই ব্ৰাউন মুগা বৰণীয় যেটো গ্যাস ওলাল, যেটো ৰেড ব্ৰাউন গ্যাস ওলাল, সেই গ্যাসটোনো কি, আৰু যিখিনি আমাৰ গ্ৰীন টাইপৰ কম্পাউণ্ড ফৰ্মেশন হ'ল সেই কম্পাউণ্ডটো কি আমি বুজিবলৈ চেষ্টা কৰিম। আমি দেখা পালো যে কপাৰে কনসেন্ট্ৰেটেড নাইট্ৰিক এচিডৰ লগত যেতিয়া বিক্ৰিয়া কৰিলে এটা মুগা বৰণীয়া গ্যাসৰ সৃষ্টি হ'ল, ৰেড ব্ৰাউন গ্যাস এটা প্ৰডিউসড হ'ল, আৰু লগতে আমি দেখা পালো যে ইয়াত এটা গ্ৰীন কালাৰৰ কম্পাউণ্ড এটাও ফৰ্মেশন হ'ল। এতিয়া আমি বুজিবলৈ চেষ্টা কৰিম এই ৰেড ব্ৰাউন গ্যাসটোনো কি, আৰু আমাৰ যেটো গ্ৰীন কালাৰ কম্পাউণ্ড ফৰ্মেশন হ'ল, সেউজীয়া ৰঙৰ যেটো যৌগ সৃষ্টি হ'ল সেইটোনো কি, সেইটো আমি বুজিবলৈ চেষ্টা কৰিম। এতিয়া আমি যেটো বিক্ৰিয়া অলৰেডি ডেমনস্ট্ৰেশন কৰি তোমালোকক দেখুৱালো, সেই বিক্ৰিয়াটোতনো কেনেকুৱা ধৰণৰ কম্পাউণ্ড ফৰ্মেশন হয় সেইটো আমি বুজিবলৈ চেষ্টা কৰিম। আমি দেখিলো কপাৰে যেতিয়া নাইট্ৰিক এচিডৰ লগত বিক্ৰিয়া কৰে তেতিয়াহ'লে আমি কি পালো, এটা ৰেডিশ ব্ৰাউন ভেপৰ দেখিবলৈ পালো। সেই ৰেডিশ ব্ৰাউন ভেপৰটো অন্য একো নহয়, সেইটো হৈছে নাইট্ৰোজেন ডাই অক্সাইড NO2। তাৰমানে কপাৰে নাইট্ৰিক এচিডৰ লগত বিক্ৰিয়া কৰি নাইট্ৰোজেন ডাই অক্সাইডৰ ৰেডিশ ব্ৰাউন ভেপৰ প্ৰডিউস কৰে, আৰু যেহেতু এইটো ভেপৰ গেছিয়াছ ষ্টেটত আছে সেইটো কাৰণে আমি জি বুলি লিখিছো। আৰু কপাৰে নাইট্ৰিক এচিডৰ লগত বিক্ৰিয়া কৰোঁতে এই ৰেডিশ ব্ৰাউন ভেপৰটো ওলোৱাৰ উপৰিও আমি দেখা পাইছিলোঁ যে বিকাৰটোৰ তলত এটা গ্ৰীণ কালাৰৰ কম্পাউণ্ড ফৰ্মেশন হৈছিল, এটা সেউজীয়া ৰঙৰ যৌগ গঠন হৈছিল। এই সেউজীয়া ৰঙৰ যৌগটো অন্য একো নহয়, সেইটো হৈছে কপাৰ নাইট্ৰেট। CuNO3 কপাৰৰ যোজ্যতা ইয়াত 2 হোৱাৰ কাৰণে এই নাইট্ৰেটৰ পিছত 2 বহিছে, আৰু নাইট্ৰেটৰ যোজ্যতা হৈছে, আমি নাইট্ৰেটটো কেনেকৈ লিখো, NO3-1, যেহেতু -1 গতিকে তাৰ যোজ্যতা 1, আৰু 1 হ'লে আমি ইয়াত নিলিখো। আৰু লগতে আমাৰ কি হ'ব, ৱাটাৰ প্ৰডিউসড হয়। এতিয়া এই ৰাসায়নিক বিক্ৰিয়াটো এইটো যেটো এই ৰাসায়নিক গ্ৰীণ কালাৰ আমাৰ যেটো কম্পাউণ্ড ফৰ্মেশন হ'ল, এই গ্ৰীণ কালাৰ কম্পাউণ্ডটোক আমাৰ copper nitrate. So we can write this is a green color compound, and nitrogen dioxide is a reddish brown vapor. Okay, now finally আমি কি কৰিব লাগিব, এই বিক্ৰিয়াটো ব্যালেন্স কৰিব লাগিব। তা ব্যালেন্স কৰিবলৈ হলে আমি চাম যে আমাৰ বাওঁ সাইডে নাইট্ৰোজেন এটা আছে আৰু সোঁ সাইডে কেইটা আছে, ইয়াত দুটা আছে আৰু ইয়াত এটা আছে, তিনটা আছে। এতিয়া আমি কি কৰিম যে ইয়াৰ আগত যদি আমি এটা 2 দি দিওঁ তেতিয়াহলে সোঁ সাইডে আমাৰ কেইটা হ'ল, নাইট্ৰোজেনৰ সংখ্যা 4টা হ'ল, ইয়াত দুটা আছে আৰু ইয়াত দুটা আছে, আৰু এইফালে কেইটা আছিলে, লেফট সাইডত এটা আছিলে। গতিকে তাক 4টা কৰিবৰ কাৰণে আমি নাইট্ৰিক এচিডৰ আগত 4 দিলো। তাৰ পিছত আমি দেখা পালো যে ইয়াত লেফট সাইডে আমাৰ হাইড্ৰোজেনৰ সংখ্যা হ'ল 4টা, আৰু ৰাইট সাইডত আছে 2টা। তাক 4টা কৰিবৰ কাৰণে আমি তাৰ আগত 2 বহুৱাই দিলো। এইটোৱে হৈছে আমাৰ কপাৰে নাইট্ৰিক এচিডৰ লগত যেটো বিক্ৰিয়া সংঘটিত কৰে সেই বিক্ৰিয়াটোৰ ব্যালেন্স ইকুৱেশ্যন।
ধন্যবাদ।